ৰাজ্যবাসীৰ বাবে পুনৰ এটি দুখবৰ আহি পৰিছে। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। বন্ধুসকল, জনপ্ৰিয় ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন হৈছে অসমৰ টেলিভিছনৰ জনপ্ৰিয় ধেমেলীয়া ধাৰাবাহিক। ৰেঙনি চেনেলত সম্প্ৰচাৰিত এই ধাৰাবাহিকখনে দৰ্শকৰ মন জয় কৰে। ধাৰাবাহিকখনে প্ৰতিটো খণ্ডতে দৰ্শকৰ মৰম, ভালপোৱা আৰু চেনেহ পায়। এই ধাৰাবাহিকখন টিভিত সম্প্ৰচাৰিত হোৱা আটাইতকৈ দীঘলীয়া ধাৰাবাহিক। কিন্তু এই ধাৰাবাহিকখনৰ পৰা আহিছে আজি এটি দুখবৰ, যি খবৰে সাংস্কৃতিক ক্ষেত্ৰতো প্ৰভাৱ পেলাইছে। বন্ধুসকল, ধাৰাবাহিকখনত অভিনয় কৰা অভিনেতা বিদ্যুতৰ মৃত্যু হয়। তেওঁ ধাৰাবাহিকখনত মুকুতাৰ বছ হিচাপে অভিনয় কৰিছিল। তেওঁ ৰেঙনি চেনেলৰ পৰিয়ালৰ সদস্যৰ লগতে জ্যেষ্ঠ প্ৰডাকশ্যন মেনেজাৰো আছিল। জানিব পৰা মতে তেওঁ ভিতৰুৱা ৰোগত আক্ৰান্ত আছিল। অভিনেতাজনৰ মৃত্যুৰ পিছত সকলোৱে ভাঙি পৰিছে। আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতাজনলৈ শ্ৰদ্ধাঞ্জলি জনালো। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ।